কবিতাৰ শিৰোনাম তুমি আহিবা, কথা আবৃত্তি শ্যামল বৰা। তুমি আহিবা মোৰ মোবাইলৰ স্ক্ৰীণত এটি মিছ কল হৈ, মোৰ গীটাৰৰ ষ্ট্ৰিঙৰ কঁপনিত শুনাবা তোমাৰ হৃদয়ৰ জ্বলন্ত কবিতা। কাজলে পৰশা দুচকুৰ নীলিমাত এবাৰলৈ জিৰাব দিবা মোৰ 240 ভল্টৰ কাৰেণ্ট তোমলা শুৱনি কোঠাৰ বাল্বটিক। গোপন চক্ৰান্তৰ অজগৰ হৈ বাৰে বাৰে চুহি খাবা মোৰ কজনা তেজৰ পুখুৰীৰ জলকণা। সেন্দুৰীয়া দুগালত বসন্ত ৰঙী সৰুদয়া জাপিৰ দৰে সৰি পৰা ৰূপোৱালীবোৰত ধীৰে ধীৰে বৈ যাব দিবা মোৰ দিশহাৰা কবিতাৰ উন্মাদ ৰক্তধাৰা। জুই দেখি ভয় নাখাবা, জুই আৰে আৰে নিকৰুণ কাতৰ দৃষ্টিৰে হয়তো চাই হৈ ৰব সহস্ৰজনৰ চকুলো। বিষাদৰ উৰণি গুচাই কলীয়া মেঘক দূৰলৈ ঠেলি দিবা, সজলৈ পৰিব তোমাৰ উঠ আৰু উঠন।